এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো শ্বুট কৰিছোঁ। আৰু আজি আমি সকলোৱে জানো যে আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। সেইকাৰণে সকলো শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ বহুত শুভেচ্ছা থাকিলে। আৰু আজি চাওঁ আমাৰ তাত কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ, আপোনালোককো দেখাই যাম। চাই থাকক ভিডিঅ'। এজন দুজনকৈ সকলোবোৰ প্ৰায় আহি পাইছে আৰু এয়া আছে মোৰ লগৰ। আৰু এয়া আমি অলপ কিবা এটা প্ৰিপেয়াৰ কৰিছোঁ। চ' ইয়াতে ছিগনেচাৰ কৰি আছে। আৰু এয়া চাওক আমাৰ ডেক'ৰেশ্যন বহুত বেছিও নহয়, চিম্পলকৈ আছে। সকলোবোৰ আহি পাইছে আৰু এতিয়া আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। চাই থাকক। আমি যিহেতু আজি জানেই আপোনালোকে সকলোৱে আমি আজি টিচাৰ্ছ ডে মানে চেলিব্ৰেট কৰিব গৈ আছোঁ। অকণমান কওঁতে কথাবিলাক হিন্দী ইংলিছ গোটেইখিনি মিক্স হৈ যাব প্ৰথমতে। আৰু এয়া হৈছে বন্তি প্ৰজ্বলন আৰু ছাৰে বন্তি জ্বলাই আছে। আৰু পিছৰখিনি এনেকৈ চাই থাকক ভিডিঅ'টো, গম পাই থাকিব। আৰু ইয়াত আমি ভিতৰত আহি কেক আৰু ক'ল্ড ড্ৰিংকছ এনেকৈ ছাৰ্ভ কৰি আছোঁ ইয়াতে। আৰু এতিয়া হ'ব আমাৰ ৰেম্পত আছে ষ্টুডেণ্ট আৰু টিচাৰ সকলো মিলি এনেকৈ। আৰু এয়া হৈছে মেম, গান গাব।
আৰু এই ছাৰ হৈছে ফেশ্বন ডিজাইনিং ডিপাৰ্টমেণ্টৰ হয়, তেখেতে ডান্স কৰিছে বহুত ধুনীয়াকৈ। ছাৰে মেৰে ঢোলনা চোন গানটোত ডান্স কৰিছিলে, কিন্তু মই কপিৰাইটৰ কাৰণে চাউণ্ডটো মিউট কৰিব লগা হ'ল, গতিকে এনেকৈ চাওক আৰু। ডান্সে হৈ আছিল পাছত, সেইকাৰণে মই সেইবোৰ ইমান দেখা নাই, চংকেইটা মিউট কৰি দিছোঁ, নহ'লে কপিৰাইট আহি যাব জানেই আপোনালোকে। গতিকে ইমানেই আছে আজি ভিডিঅ'টো, কেনেকুৱা লাগিল চাই জনাব, আৰু যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা এতিয়ালৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব।